বাইকখন মোৰ মানে কি বেমাৰবোৰ একদম নুগুচাই হ'ল আৰু মই এক্সপালছৰ ডিছপ্লেটো কিমান হ'ব? এক্সপালছৰ ডিছপ্লে তোমাৰ প্ৰায় 3700 টকা পৰিব। 3700 টকা ন? আৰু মোৰ যিহেতু মোৰ বাজেটটো মানে বহুত কম আছে, কি কম আপোনালোকৰ বহুত দুখৰ কথা, একদম বাজেট একেবাৰে নাইকিয়া, মানে 3600 মোৰ ওচৰত বৰ্তমান নাই। আৰু 340 কোট আৰু আপোনাৰ 3600 টকা কোট আৰু আজি আপোনালোকৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ আৰু মোৰ নতুন এটা চেহেৰা আপোনালোকে আজি দেখিবলৈ পাব। দেখিছে পুৰা ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো, মানে তামাম ধামাকা, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱানো কি হয়। আজি আপোনালোকক একদম ইনফৰমেশ্যন এটা দিবলৈ গৈ আছোঁ, মানে গ্ৰেট ইনফৰমেশ্যন, বহুত দুখৰ কথা, মানে মোৰ লগতে দুখ, মানে মোৰ দুখ বুলি ক'বলৈ গ'লে কি ক'ম, এইখন দেখিছে আপোনাৰ, এইখনে মোৰ মানে দুখ, মানে নতুন বাইক বৰ্তমান 5 মাহ হৈছে আৰু 5 মাহত মানে কি ক'ম, আৰু বাকী আপোনালোকক বহুত আৰু প্ৰব্লেমখিনি মানে কি হৈছে, আপোনালোকৰ প্ৰব্লেমখিনি হৈছে মানে বাইকখন কিবা না কিবা এটা মানে ওলাই থাকে আৰু মই নাজানো বেলেগৰ লগত হয় নহয় নাজানো। নতুন এটা বেমাৰ পালোঁ, নতুন এটা বেমাৰ আপোনালোকক আজি দেখুৱাই আছোঁ, মানে কি কৰিব লাগিব। দেখিছে আপোনালোকে এইপিনে মোৰ ইয়াত ডিছপ্লেট পূৰা খতম হৈ গ'ল, মানে কি ধৰক এতিয়া 5 মাহত ডিছপ্লেট পূৰা উৰি গ'ল, নেজানো কেলৈ উৰি গ'ল। আৰু এটা প্ৰব্লেম আছে, কি হ'ল আপোনাৰ দেখিছে এয়া পূৰা এই মবিল লিক কৰি আছে, মানে অইল লিক কৰি আছে, দেখিছে এইবিলাক পূৰা একদম নতুন বাইক হয়, 5 মাহত পূৰা এয়া অইল লিক কৰি আছে। মানে এইটো কি বেমাৰ হৈ আছে, ডিলাৰ যাম এতিয়া, ডিলাৰত মানে দেখুৱামগৈ আজি কি হৈ আছে। বৰ্তমান বাইকখন মোৰ মানে কি বেমাৰবোৰ একদম নুগুচাই হ'ল আৰু কিনো কৰিব লাগিব, তাতে আজি ডিলাৰ গৈ পিনে অকণমান দেখুৱাই চাওঁ। ভিডিঅ'টো একদম মিছ নকৰিব, মানে ভিডিঅ'টো চাব, মানে অলপ চলপ চাগে ইনফৰমেশ্যন পাব আপোনালোকে, সেইটো কাৰণে ভিডিঅ'টো চাব বুলি ভাবিছোঁ। ভিডিঅ'টো মিছ নকৰিব, একদম শেষলৈকে চাই থাকক। এতিয়া বলো মটৰ ব্লগ ষ্টাৰ্ট কৰি পিনে আপোনালোকক দেখুৱাই আছোঁ আৰু ডিলাৰ গৈ আজি কি বস্তু লগাব পাৰোঁ, নতুন এটা চেহেৰাত আপোনালোকক আজি মই দেখুৱাই দিলোঁ। আৰু এতিয়া ৱেলকাম বেক টু মাই ইউটিউব চেনেল, হয়নে নহয়? আৰু আপোনালোকে এতিয়া চাই থাকক, বলক লেটছ গো, এতিয়া ডিলাৰ যাওঁ, কি কৰিব লাগে দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মই ডিলাৰ যাম আৰু ডিলাৰ গৈ আপোনালোকক দেখুৱাই আছোঁ আজি মানে কি হ'ব। মোৰ নতুন বাইকত ইমান প্ৰব্লেম, আপোনালোকেতো দেখিয়ে আছে, ভিডিঅ' আগতো দি আছোঁ, মানে ইমান প্ৰব্লেম, মানে কি ক'ম আৰু প্ৰব্লেম মানে ধৰক চল্ভ হয় নেকি। আৰু কথাটো মানে কি প্ৰব্লেমটো মানে কি হয় আপোনাক ক'বলৈ গ'লে চাওক, এতিয়া 5 মাহত বৰ্তমান যিকেইটা প্ৰব্লেম দিছে, মানে প্ৰব্লেমকেইটা একচুৱেলি দিব নালাগিছিল, যিহেতু 5 মাহ হৈছে বাইকখন, আৰু এতিয়া প্ৰব্লেম মানে তামাম প্ৰব্লেম, কি ক'ম আৰু এতিয়া আকৌ নতুন এটা প্ৰব্লেম পালোঁ আজি আকৌ নতুন প্ৰব্লেমটো। আৰু যিহেতু মোৰ বাইকখন 5 মাহ মানে ইঞ্জিনটো ৱাৰেণ্টি আছে, সেইকাৰণে বাহিৰত মানে নেদেখুৱাওঁ, ভাবিছোঁ মানে কি ডিলাৰতে আপোনাৰ দেখুৱাম বুলি ভাবিছোঁ। সেইটো কাৰণে এতিয়া মানে ছাৰ্ভিচ চেণ্টাৰ গৈ আছোঁ, হিৰ' ছাৰ্ভিচ চেণ্টাৰ, আৰু আপোনালোকে চাই থাকক মানে ছাৰ্ভিচ চেণ্টাৰ আজি কিনো কয়, কি কথা। আৰু যিহেতু মোৰ মানে কি হ'ল আপোনাৰ ডিছপ্লেটো কমি গ'ল, আৰু ডিছপ্লেত এতিয়া আপোনালোকৰ কিমান দাম হয় মানে ডিলাৰ গৈহে আজি গম পাম, মানে ছাৰ্ভিচ চেণ্টাৰ তাত গৈ পিনে গম পাম ডিছপ্লেটো কিমান প্ৰাইচ হ'ব। আৰু তাতে আপোনালোকক আজি দেখুৱাই আছোঁ ডিছপ্লেট কিমান প্ৰাইচ হয়। ডিছপ্লেট কিমান বৰ্তমান 5 মাহত ডিছপ্লেট খতম হৈ গ'ল, আৰু এতিয়া মোৰ কিলোমিটাৰ চলিছে 8400 কিমান চলিছে। আৰু এটা বস্তু কি হ'ল, আপোনালোকৰ আজিকালি বাইকবিলাক মানে BS6ৰ পৰা মানে কি চব চেঞ্চৰ চিষ্টেম হৈ গ'ল, সেইটো কাৰণে মানে কি আপোনালোকৰ ডিলাৰত বনাবগৈ লাগে, মানে চব বাহিৰত মানে হাতটো পটককৈ লগাই দিব নালাগে, যিহেতু ৱাৰেণ্টি আছে, ৱাৰেণ্টি থকাৰ কাৰণে মানে বাহিৰত মই দেখুওৱা নাই। সেইকাৰণে যি প্ৰব্লেম আছে আৰু যি ছাৰ্ভিচিং কৰি আছোঁ বৰ্তমান মই ডিলাৰতে কৰি আছোঁ, আপোনালোকেও ডিলাৰতে কৰিব। নতুন বাইক বহুত আজিকালি দিগদাৰ হৈ যায় চেঞ্চৰৰ কাৰণে, আৰু সেইটো কাৰণে মই এতিয়া ছাৰ্ভিচ চেণ্টাৰ গৈ ছাৰ্ভিচ চেণ্টাৰত আপোনালোকক বাকী দেখুৱাই আছোঁ আজি কিনো কয়, কি কথা, বাকী প্ৰাইচবিলাকৰ কথা ক'ম আপোনালোকক, আৰু প্ৰাইচবিলাক আপোনালোকে গম পাব আজি কি মানে কি সুবিধাটো কৰিব লাগে কিমান। আৰু সেইটো কাৰণে ছাৰ্ভিচ চেণ্টাৰ গৈ আছোঁ এতিয়া। পালোহি আমাৰ বতৰিনী টাউনতে ছাৰ্ভিচ চেণ্টাৰ আছে, দেখিছে এয়া পূৰা এয়া লিখা আছে হিৰ' ছাৰ্ভিচ চেণ্টাৰ, দেখিছে এয়া। আৰু এতিয়া ছাৰ্ভিচ চেণ্টাৰ ভিতৰত সোমাওঁ, কিনো কয় এটা চাউণ্ডে তাকে গাইছ। আৰু আমাৰ ইয়াৰ মেকানিকৰ বাইক দেখিছে, এয়া মেকানিক। আৰু এতিয়া ছাৰ্ভিচ চেণ্টাৰ ভিতৰত সোমাই আহিছে কেনেকুৱা ভাল। আমাৰ এজন দেখিছে, আমাৰ একদম পূৰা কাগজ লিখা তাত থাকে। আৰু আমাৰ মাইনা মেকানিক ক'লে গ'ল, মাইনা মেকানিক ক'ত আছে, এইপিনে বিজি হৈ আছে, দেখিছে গাইছ মাইনা মেকানিক এয়া। আৰু আমাৰ এইবিলাক একদম কি ক'ম, হেণ্ডচম গাই নেকি, শ্বাহৰুখ হেণ্ডচম গাই, দেখিছে। আৰু এটা গাইছ আমাৰ মাইনা আছিলে মানে বিনা ইউনিফৰ্মত, আৰু এতিয়া দেখিছে ইউনিফৰ্মত আহি গ'ল বন, এয়া পূৰা ইউনিফৰ্মত আহি গ'ল, দেখিছে গাইছ। আৰু এতিয়া বাকী দেখুৱাই আছোঁ আপোনালোকক আজি কি কৰা হ'ব, কি প্ৰব্লেমটো, বাকী প্ৰব্লেমখিনি আপোনালোকক দেখুৱাই আছোঁ। মানে মোৰ বাইকখনত কি হ'ল, মবিল যে লিক কৰি আছে তাকে এতিয়া চাব, লেটছ গো। মানে দেখিছে মোৰ বাইকখনত আমাৰ মাইনাই সোমাই লৈ গৈ আছে।
সাৰ্ভিচ কাৰণে আৰু গাইজ এতিয়া খুলি আছে আৰু মোবাইল য'ত লিক কৰি আছে আৰু বাকী আপোনালোকক দেখুৱাই আছোঁ মানে কি হৈ আছে মানে ইয়াত চাব আৰু এতিয়া ক'ব আমাৰ মাইনা আৰু গাইজ দেখিছে পূৰা ময়া আৰু ইঞ্জিন পূৰা খুলি দিয়া হ'ল মানে দেখিছে গাইজ দেখিছে আৰু এই দেখিছে এখন মোৰ ইঞ্জিনৰ মানে কি ক'ম আৰু আপোনাৰ বহুত দুখৰ কথা 5 মাহত পূৰা ইঞ্জিন খুলি দিবলগীয়া হৈছে দেখিছে এখন পূৰা কভাৰ গৰম হৈ আছে হেডৰ এখন খুলিলে কিবা প্ৰব্লেম হ'ব নেকি একো প্ৰব্লেম নহয় জাষ্ট অকণমান লিক কৰে লিক কৰিলে মবিলটো অকণমান কমিব ভৰাই দিলে একো নাই প্ৰব্লেম নাই আৰু মোৰ ডিছপ্লেত মানে ডিছখন মাত দি আছে মানে কিবা ডিছখন মানে ডিছপ্লেত খতম নেকি ব্ৰেক শ্বুটো বদলাব লাগিব ব্ৰেক শ্বুটো বদলাই আৰু গাইজ আপোনালোকে মানে চিন্তা নকৰিব যে মোক মানে 5 মাহতে বাইকখনৰ ইঞ্জিনটো বুলি দিয়া হ'ল ইঞ্জিনটো নহয় সেইখন বৰ্তমান হেডৰ মানে কভাৰে হয় জাষ্ট হেডৰ কভাৰ আপোনালোকে টেনশ্যন নল'ব একো প্ৰব্লেম নহয় তাত যদি লিকো কৰে আপোনালোকে টেনশ্যন নল'ব বিন্দাছ আহিব ছাৰ্ভিচ চেণ্টাৰত আপোনালোকে দেখুৱাই পিনে লিকটো মৰাই ল'ব আৰু বাকী ময়ো সেইটোকে কৰি আছোঁ বোলে বেছি মেজৰ প্ৰব্লেম নহয় এতিয়া তাত গেছ হেড এখন ফিটিং কৰি দিব আৰু আঠা চাঠা কিবা কিবি মাৰি দিব আৰু ভাল হৈ যাব বুলি কৈছে আৰু বাকী আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া হেড কভাৰত লগাই আছে আঠা দেখিছে নিউ গেছকেট ফিটিং কৰিব এতিয়া ফিটিং হৈ গ'ল গেছকেট ফিটিং কৰা হৈ গ'ল আৰু বাকী এতিয়া এয়া বহোৱা হৈ গ'ল দিছে এয়া আৰু এয়া বহাই দিছে পূৰা একদম কভাৰ ইঞ্জিনটো বৰ্তমান খুলিবলগীয়া হোৱা নাই গেছকেটখন জাষ্ট ফিটিং কৰি পিনে বহাই দিয়া হ'ল ইমান প্ৰব্লেম মানে ইমান চিন্তা কৰিবলগীয়া নহয় বুলি কৈছে আৰু সেইটো কাৰণে একদম এতিয়া পূৰা চালিকা ফিটিং কৰিলে গাইজ এতিয়া ডিছপ্লেটখন কিমাননো প্ৰাইচ হয় আপোনালোকক দেখুৱাই আছোঁ মানে বেলেগৰ মুখত শুনিছিলোঁ বহুত প্ৰাইচ বুলি মানে কি ইয়াত বোলে ছুপাৰ বাইকৰ ডিছপ্লেট লাগি থাকে আৰু বাকী আপোনালোকৰ ডিছপ্লেট কিমান হয় বাকী সুধি পিনে জনাই আছোঁ আমাৰ ৱৰ্কশ্বপত থকা মানে স্পেয়াৰ পাৰ্টছত থকা মানুহজনক সুধিমগৈ বলক ক্লেজ মনোজ ভাই বহি আছে দেখিছে আৰু মনোজ যায় নেকি আৰু এতিয়া দাদাক সুধিম আমাৰ মই এক্সপালছৰ ডিছপ্লেটটো কিমান হ'ব এক্সপালছৰ ডিছপ্লেট তোমাৰ প্ৰায় 3700 টকা পৰিব 3700 টকা ন মানে জেনুইন থাকিব ন জেনুইন থাকিব আৰু এইটো তোমাৰ দুটা আহিব দুটা পাৰ্টত আহিব দুটা পাৰ্টত এটা আছে তোমাৰ 2400 টকা আৰু এটা 1300 কিমান টকা ন দেখিছে এপিনে ইয়াৰ ডিছপ্লেট দেখিছে 1320 টকা এটা আৰু এটা গাইজ দেখিছে আৰু এটা আছে মানে আগপিনে আপোনাৰ ফ্ৰণ্টত দুটা মানে থাকে ইয়াত দেখিছে লিখা আছে ছেট ফোন বুলি পেড আৰু এটা আছে আপোনাৰ মানে 2284 মানে 2280 টকা দেখিছে দুটা মিলাই পিনে আপোনাৰ 30 মিলাই আপোনাৰ 37 36 এনেকৈ হ'ব মানে আৰু যিহেতু মানে বাইকখন আপোনাৰ এক্সপালছখন অফ ৰোডিং বুলি কয় ন সেইটো অফ ৰোডিং কাৰণে তাৰ ডিছপ্লেটো অলপ হেভিকৈ দিছে মানে ছুপাৰ বাইকৰ ডিছপ্লেট লাগি আছে আৰু ছুপাৰ বাইকৰ ডিছপ্লেটৰ সৈতে মই চলাই থাকোঁ এক্সপালছ আপোনালোকে এতিয়া শুনিলে মানে ডিছপ্লেট কি ক'ম আৰু বাকী আপোনাৰ পালচাৰ চালচাৰ 200 টকাতে পাই যায় আৰু কিন্তু এক্সপালছখন মানে কি ক'ম কিনো দেখিলে আপোনালোকে বহুত মানে হেভি প্ৰাইচ বুলি কৈ দিলে এতিয়া হেভি প্ৰাইচ মানে কি ক'ম আৰু এক্সপালছ মানে এটা টপ ক্লাছ হৈ আছে ন অফ ৰোডিং বাইকৰ ভিতৰত আৰু এতিয়া গাইজ ৱাশ্বিং কৰিম দেখিছে ৱাশ্বিং কৰিম মোৰ বসন্তীখন ৱাশ্বিং কৰিবলৈ সোমাই গ'লোঁ আৰু আমাৰ পিনে নানাই ৱাশ্বিং কৰি দিব এতিয়া দেখিছে পূৰা একদম বন্ধ কৰি দিয়ক ন' এণ্ট্ৰি দেখিছে ৱাশ্বিং এৰিয়া ন' এণ্ট্ৰি আৰু গাইজ এতিয়া ৱাশ্বিং কৰা হৈ গ'ল আৰু এতিয়া পলিচ মাৰি দিব একদম সুন্দৰকৈ পলিচ মাৰি দিব আৰু জিলিকি যাব আৰু এইপিনে পলিচ মাৰিব এতিয়া দেখিছে পলিচ মাৰি লওক আৰু বাকী আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া পলিচকেইটা দেখিছে আপোনালোকে ইয়াত লিখা আছে পূৰা হিৰ' ইয়াত দেখিছে হিৰ' পূৰা পলিচ হিৰ' লিখা আছে আৰু এইকেইটা পলিচ হয় আৰু বাইকত এতিয়া পলিচ মৰা হ'ব দেখিলে পলিচ একদম হিৰ' কোম্পানী মানে হিৰ' পৰা আহা একদম কোম্পানী পলিচ মাৰিব এতিয়া আৰু কেনেকুৱা জিলিকিব আপোনালোকক দেখাই আছোঁ পলিচ কৰি আছে দেখিছে পূৰা একদম সুন্দৰকৈ একদম জিলিকাই পঠিয়াই দিম বুলি ভাবিছে একদম পূৰা পলিচ কৰি আছে এতিয়া আৰু কেনেকুৱা লাগে আপোনালোকক বাহিৰত দেখাই আছোঁ আৰু গাইজ এতিয়া বৰ্তমান মোৰ ছাৰ্ভিচ পূৰা কমপ্লিট হৈ গ'ল আৰু ছাৰ্ভিচ এটা কাৰণে বস্তুটো ভাল লাগে কি হয় ইয়াত মানে চব সকলোবিলাক মানে ফ্ৰেণ্ডলিকৈ থাকে মানে ছাৰ্ভিচ ফ্ৰেণ্ডলিকৈ যোনকেইজন আছে পূৰা একদম সুন্দৰকৈ ছাৰ্ভিচ কৰি দিয়ে আৰু ভালদৰে আৰু এতিয়া আমি কাষ্টমাৰক অলপ সুধিম মানে মইতো ভাল পাইছোঁ আৰু যিমানকেইদিন ছাৰ্ভিচ কৰি আছোঁ গাইজ আৰু আপোনালোকক এতিয়া দেখুৱাই আছোঁ আমাৰ এইকেইজনত আছে দেখিছে এইকেইজন দাদা কেনেকুৱা পাইছে ছাৰ্ভিচটো বহুত ধুনীয়া পাইছোঁ ইয়াত ভাল পাইছে ন আপোনালোকে কিমান দিনৰ আগৰ পৰা কৰি আছে ছাৰ্ভিচটো আমি প্ৰায় 2 বছৰমান হৈ গৈছে 2 বছৰমান হৈ গৈছে অঁ ছাৰ্ভিচটো ভাল পাইছা ভাল পাইছোঁ পূৰা ভাল পাইছোঁ ছেটিছফাই অঁ আৰু গাইজ দেখিছে এতিয়া কাষ্টমাৰকেইজনক সুধি দেখালোঁ আৰু আপোনালোকক কেনেকুৱা পাইছে ছাৰ্ভিচটো বৰ্তমান ভাল পাইছে কৈছে ময়ো ভাল পাইছোঁ আৰু বাকী আপোনালোকক বাকী দেখুৱাই আৰু গাইজ এখন ছাৰ্ভিচ হৈ গ'ল আৰু বাকী আপোনালোকক এতিয়া কি ক'ম আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া ছাৰ্ভিচটো কৰি বৰ্তমান ছাৰ্ভিচটো ভালে পালোঁ ৱাশ্বিং কৰিলে গাইজ আৰু এতিয়া গৈ থাকোঁ আপোনালোকক আৰু গাইজ এতিয়া একদম মানে কি ক'ম আপোনালোককতো ছাৰ্ভিচ চেণ্টাৰ গৈছিলোঁ হিৰ' আৰু তাত আপোনালোকক দেখুৱালোঁ ডিছপ্লেট কিমান দাম আৰু যিহেতু মোৰ বাজেটটো মানে বহুত কম আছে
কি ক'ম আপোনালোকক বহুত দুখৰ কথা একদম বাজেট একেবাৰে নাইকিয়া মানে 3600 মোৰ ওচৰত বৰ্তমান নাই সেইটো কাৰণে কি কৰিলোঁ আৰু ইউটিউবৰ ভিডিঅ' চাই পিনে মই আপোনাৰ ডিছপ্লেত মানে বেলেগ বাইকৰ কিবা ডিছপ্লেত খাই নেকি চালোঁ আৰু ডিছপ্লেত দেখিছে এয়া কিনি আনিলোঁ আফটাৰ মাৰ্কেটৰ পৰা ডিছপ্লেত কিনি আনিলোঁ টেম্পৰাৰী ইউজ কৰিবলৈ যেতিয়া পিছত লগাই ল'ম বাৰু আৰু এটা টেম্পৰাৰী ইউজ কৰিম আপোনালোকক দেখুৱাইছোঁ এইটো দেখিছে গাইছ এইটো আপোনাৰ TvS আপাচিত খাই ইয়াত আৰু ইয়াৰ প্ৰাইচটো একদম কম আছে দেখিছে 340 আৰু 340 কোট আৰু আপোনাৰ 3600 টকা কোট আৰু টেম্পৰাৰী ইউজ কৰিবলৈ কাৰণে এতিয়া আমাৰ এই মাইণ্ডা গেজত এতিয়া ফিটিং কৰি ল'ম আৰু ফিটিং কৰি আপোনালোকক দেখুৱাম কেনেকুৱা মানে ছাৰ্ভিচটো পাইছোঁ আপোনালোকে চাই থাকক আপোনালোকে এনেকৈ বাই কৰি আনিব পাৰিব আফটাৰ মাৰ্কেট যদি লগাব পাৰিব যদি বাজেট নাথাকে বাকী চাই থাকক ফিটিং কৰি বাকী দেখুৱাই আছোঁ আপোনালোকে আফটাৰ মাৰ্কেট বুলি ক'লে বৰ্তমান বেয়া হ'ব আফটাৰ মাৰ্কেট নহয় বাৰু এইটো জেনুৱেন হয় মানে TvSৰ এইটো জেনুৱেন পাৰ্ট হয় মানে জেনুৱেন পাৰ্ট মই বৰ্তমান আপোনাৰ পাৰ্টছৰ দোকানৰ পৰাই আনিলোঁ আফটাৰ মাৰ্কেট নহয় বাৰু আফটাৰ মাৰ্কেটে পৰিব হ'লেও মানে কি এইটো জেনুৱেন পাৰ্ট হয় আৰু জেনুৱেন পাৰ্টটোৱে মই ইয়াত লগাম এইটো যিহেতু লিখা আছে এইটো জেনুৱেন দেখিছে পূৰা জেনুৱেন আৰু জেনুৱেন পাৰ্টে মই ব্যৱহাৰ কৰিম কিমান দিন যায় আপোনালোকক দেখুৱাই আছোঁ বাকী আৰু গাইছ এতিয়া মোৰ ডিছপ্লেত পূৰা বহি গ'ল আৰু ছেম টু ছেম মিলি গ'ল ডিছপ্লেত পূৰা ফিটিং কৰি আছে এটা ডিছপ্লেত পূৰা একদম ছেম টু ছেম মানে ইউটিউবত ভিডিঅ'ত যেনেকুৱা দেখুৱাইছিলে বৰ্তমান তেনেকুৱাই একদম ছেম আৰু পাৰ্ট নম্বৰ যিটো দেখুৱাইছিলে সেইটো পাৰ্ট নম্বৰ বিচাৰি মই ডিলাৰ গ'লোঁ ডিলাৰ মানে আপোনাৰ TvSৰ য'ত স্পেয়াৰ পাৰ্টছ পায় তাৰ গ'লোঁ আৰু দোকানত গৈ পিনে পালোঁগৈ আৰু এতিয়া বাকী ফিটিং কৰি আছোঁ আৰু পূৰা একদম ছেম টু ছেম মিলি গ'ল আৰু গাইজ দেখিছে এতিয়া এইটো দেখিছে পূৰা একদম খতম কৰি দিলোঁ মানে 5 মাহত পূৰা ডিছপ্লেত একদম পূৰা খতম দেখিছে ডিছপ্লেত 5 মাহত একদম পূৰা আৰু চফা আৰু চেঞ্জ কৰিলোঁ এতিয়া 5 মাহত আপোনালোকে এনেকৈ চেঞ্জ কৰিব দেই আৰু গাইজ এতিয়া বৰ্তমান ডিছপ্লেত লগাই আহিলোঁ আৰু আপোনালোকে দেখিলে ডিছপ্লেটো কেনেকৈ লগালোঁ মানে এতিয়া ক'বলৈ গ'লে TvSৰ একদম জেনুৱেন পাৰ্ট বৰ্তমান লগাই দিলোঁ আৰু এতিয়া গাইজ আপোনালোকে ডিছপ্লেতে দেখিছে পূৰা একদম ধুনীয়া ধৰি আছে মানে মোৰ 3600 টকাটো কমপ্লিট বাচি গ'ব পাৰিব আৰু বাকী মোক দেখিলে বৰ্তমান আপোনালোকে টেম্পৰাৰী ইউজ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ গাইজ টাটা বাই বাই আকৌ এতিয়া নেক্সট ভিডিঅ'ত চাই থাকক আৰু